Welcome to InExam. InExam এটো আমাৰ ইনিচিয়েটিভ হৈছে লুচেণ্ট IS ফালৰ পৰা য'ত আমি বহুত বেলেগ ধৰণৰ গভৰ্ণমেণ্ট এক্সামছৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিম আৰু বৰ্তমান আমি এতিয়া গম পাইছোঁ যিহেতু আপোনালোকৰ APSC JAA ফেজ 1ৰ এক্সামটোৰ ৰিজাল্ট আহিছে আৰু খুব শীঘ্ৰেই আপোনালোকৰ ফেজ 2 এক্সামটো ষ্টাৰ্ট হ'বলৈ গৈ আছে আই গেছ নৱেম্বৰ 20th মানৰ পৰা ৰাইট চ' যিহেতু তাৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈ গ'ল জেনেৰেল ইংলিছ ৰাইট আৰু আজি আমি কি কৰিম আজি তাৰে আমাৰ ৰিপৰ্ট ৰাইটিং পাৰ্টটো আমি চাম আমি আজি ক্লাছটোত ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন ক্লাছ এটা হ'ব যিহেতু আজি ফাৰ্ষ্ট ক্লাছ আমাৰ এটা ইন্ট্ৰডাকশ্যন হ'ব দেন তাত কি ষ্ট্ৰাকচাৰিং কেনেকৈ কৰে এটা ৰিপৰ্ট ৰাইটিঙত কেনেধৰণৰ ৰুলছ ফ'ল' কৰিব লাগে তাৰপিছত আমি এটা PYQ কৰিম যোনটো 2022 চনৰ JAA পৰীক্ষাত আগতে হৈ গৈছে ঠিক আছে আজি তেন্তে আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ ত' ৰিপৰ্ট ৰাইটিং অ'কে ত' বেচিকলি ৰিপৰ্ট ৰাইটিং মেইনলি আমি দেখা পাওঁ এক্সামছবিলাকত মেইনলি দুই প্ৰকাৰৰ ৰিপৰ্ট আমাক কুৱেশ্যনছত দেখা যায় ফাৰ্ষ্ট ইজ নিউজ পেপাৰ ৰিপৰ্টিং আদাৰ ইজ মেগাজিন ৰিপৰ্টিং ত' নিউজ পেপাৰ মেইনলি কিছুমান এক্সিডেণ্ট লৈ কথা আহে যেনেকৈ কিবা ৰবাৰী ইনচিডেণ্ট হৈ গ'ল ৰোড এক্সিডেণ্ট হৈ গ'ল বা আজিকালি আপোনালোকৰ এনভাইৰনমেণ্ট ৰিলেটেড ইছ্যুজো দিয়ে যেনেকৈ ডিফৰেষ্টেশ্যন ইছ্যুজ হৈ গ'ল ফ্লাড ইছ্যুজ হৈ গ'ল এই সকলোবোৰ ক্ষেত্ৰত আমি নিউজ পেপাৰ ৰিপৰ্টিংটো আমি কুৱেশ্যনছ আমি দেখা পাওঁ ঠিক আছে ছেকেণ্ড ইজ মেগাজিন মেগাজিন মেইনলি কিছুমান ইভেণ্ট যেনেকৈ স্কুল বিলাকত কণ্ডাক্ট কৰা যায় কিবা এক্সিবিশ্যন পাতিলে ব্লাড কেম্প পাতিলে কালচাৰেল শ্ব' এটা পাতিলে চ' এজ এ ষ্টুডেণ্ট ৰিপ্ৰেজেণ্টেটিভ কেনেকৈ তুমি নিজৰ স্কুল মেগাজিনত এটা ৰিপৰ্ট লিখিব লাগে তেনেকুৱা ধৰণৰ আমি কুৱেশ্যনছ পোৱা যায় ঠিক আছে চ' ইম্পৰ্টেণ্ট পইণ্ট হিয়াৰ ইজ ৰিপৰ্ট ৰাইটিঙত আমি এই কিছুমান পইণ্ট আমি মনত ৰাখিব লাগিব while writing a report ঠিক আছে চ' ফাৰ্ষ্ট ইজ হেডিং ত' যিকোনো টপিক তোমালোকক দিব এটা ভাল টপিক টাইটেল দিয়াটো খুবেই ইম্পৰ্টেণ্ট ঠিক আছে এটা ভাল টাইটেল আৰু সদায় মনত ৰাখিবা তোমালোকে আণ্ডাৰলাইন কৰিবলৈ নাপাহৰিবা ঠিক আছে দেন ছেকেণ্ড অলৱেজ ইন পাষ্ট টেন্স কাৰণ জানো কিছুমান আমাক কুৱেশ্যনছ বিলাকত মেইনলি ৰিপৰ্টটো কেতিয়া লিখা যায় যেতিয়া এটা ইনচিডেণ্ট হৈ গৈছে ৰাইট যিহেতু ইনচিডেণ্টটো অলৰেডি হৈ গ'ল সদায় আমি পাষ্ট টেন্সত লিখিব লাগিব অ'কে দেন ছেকেণ্ড পেচিভ ভইচ আই হোপ সকলোৱে জানে কি হয় পেচিভ ভইচ ফৰ এক্সাম্পল পেচিভ ভইচৰ আমি এটা এক্সাম্পল যদি লওঁ হি ৱাজ scolded by his teacher এইটো হৈ গ'ল তোমালোকৰ পেচিভ ভইচ অ'কে ফাইন দেন সদায় মনত ৰাখিবা তোমালোকে ৰিপৰ্টত সদায় ইনডাইৰেক্ট স্পীচ ইউজ কৰিবা এতিয়া বহুতে জানে অলৰেডি ইনডাইৰেক্ট স্পীচ কি হয় যিহেতু আজি ইন্ট্ৰডাকশ্যন মই অলপমান ইন্ট্ৰডাকশ্যন ডিটেইলছৰ আজি পঢ়াম ত' হি ছেইড আমি এনেকৈ কুৱেশ্যনছ দেখা পাওঁ আই এম ইল অ'কে চ' ইয়াৰ ইনডাইৰেক্ট স্পীচটো কি হয় হি ছেইড that he was ill. So, a present tense to past tense le gusi jai. Okay, fine. সকলোৱে বুজি পালে indirect speech to. Okay. Then next. So, এইটো হৈ গ'ল তোমালোকৰ conclusion part টো ঠিক আছে তো conclusion partত সদায় মনত ৰাখিবা এটা futuristic view দিবা তোমালোকে কি কেনে ধৰণৰ কাম কৰিলে ভাল হয় বা কিছুমান একশ্যনছ এজন অথৰিটিয়ে যেনিবা কিছুমান ষ্টেপছ লৈছে কি কিবা এটা ইনচিডেণ্ট হৈ গ'ল কম্পেনচেশ্যন দিবলৈ কিবা ইনিচিয়েটিভ ল'লে যেনেকৈ ফৰ এক্সাম্পল ধৰা এতিয়া আমাৰ NF ৰেলৱে কি কৰিছে তোমাৰ যিহেতু বহুত এলিফেণ্টৰ কনফ্লিক্ট বাঢ়ি গৈছে ট্ৰেইন লাইনত চ' তেখেতলোকে AI বেছ চেঞ্চাৰ ইউজ কৰিছে চ' ডেট এলিফেণ্ট ডিটেকশ্যন কৰিব পাৰে এটা কিলোমিটাৰৰ পৰা চ' ডেট এইবিলাক কনফ্লিক্টছবোৰ নহওক চ' সেইবিলাক বস্তু তোমালোকে কনক্লুজনত এটা ধুনীয়াকৈ এণ্ডিংটো তোমালোকে তেনেকৈ দিব লাগিব
ওকে সো যিহেতু নেক্সট এটা আমি ষ্ট্ৰাকচাৰ চাম কেনেকে এটা ৰিপৰ্ট ষ্ট্ৰাকচাৰিং কৰে তো ইয়াত চাব ফাৰ্ষ্ট যেনেকে মই কৈছিলো এটা টাইটেল দিব লাগিব হেডিং দেন সেইটো আণ্ডাৰলাইন কৰিবলৈ আপোনালোকে নাপাহৰিব দেন এটা বাইলাইন থাকে ওকে চ' এই বাইলাইনৰ সদায় কুৱেশ্যনত মেনশ্যন কৰা থাকিব আপোনাৰ নাম কোনে কাৰ মানে কেতিয়াবা কিছুমান নাম দিব পাৰে বা কেতিয়াবা নিদিবও পাৰে চ' সদায় মনত ৰাখিব কিবা এটা নাম দিব আপোনালোকে আৰু ডেট আৰু প্লেচ ডেট এই সকলোবোৰ আপোনালোকে এড কৰিব ঠিক আছে কেতিয়াবা দিব পাৰে ডেট টাইম সকলোবোৰ দিব পাৰে বা কেতিয়াবা কুৱেশ্যনছ বিলাকত নিদিয়ে চ' সেইটো হিচাপত আপোনালোকে নিজে টাইম এণ্ড ডেটটো এড কৰিব চ' এইটো এটা ষ্ট্ৰাকচাৰ হৈ গ'ল ফাৰ্ষ্ট ওকে আৰু এটা আমি দেখা পাওঁ আমি আপোনালোকে যদি নিউজ পেপাৰ সদায় পঢ়ে চ' তেতিয়া কি কৰে যেনিবা প্লেচটো এনেকে লিখে গুৱাহাটী দেন কমা যেনিবা এতিয়া নৱেম্বৰ চলি আছে নৱেম্বৰ এটা ডেট লৈ ল'ম 20 দি কলমটো দি তোমালোকৰ বডিটো ষ্টাৰ্ট কৰা দেখা যায় ঠিক আছে চ' এই ফৰ্মেটটো ইভেন ৰং নহয় ঠিক আছে এই দুটা ফৰ্মেট আছে ত' আপোনালোকে যি হিচাপে ভাল পায় সেইটো হিচাপত এই বাইলাইনটো লগতে এই গোটেই ষ্ট্ৰাকচাৰটো মেইনটেইন কৰিলে হয় ঠিক আছে both are correct okay next আমি যাওঁ that বডিত চ' বডিত কি লিখিব লাগে ফাৰ্ষ্ট পেৰাগ্ৰাফৰ সদায় চাব এটা ইন্ট্ৰডাকশ্যন দিব তো আপোনালোকে কি হৈছিল হোৱাট হেপেন অ'কে ৱেন ডিড ইট হেপেন আৰু ক'ত হৈছিল এই সকলোবোৰ বস্তু আপোনালোকে ফাৰ্ষ্ট পেৰাগ্ৰাফত দিব ঠিক আছে দেন ছেকেণ্ড পেৰাগ্ৰাফত আমি সেই ইনচিডেণ্টটোৰ বিষয়ে অলপমান ডিটেইলছত চাম ডিটেইলছত দেখাব লাগিব কি কেনেকে হৈছিলে অ'কে কিয় হৈছিলে সেইখিনি বস্তু সেই ইনচিডেণ্টটো কিয় হৈছিলে তাৰপিছত কি ৰেস্কিউ কৰা হ'ল কেনেকে সেই মিছনটো ছাকচেছফুলি ৰেস্কিউ কৰিলে কোন কোন অথৰিটি যেনিবা জড়িত হৈ আছিলে যেনেকে ফ্লাড এক্সাম্পলত আপোনাৰ যেনেকে ফ্লাডৰ এটা ৰিপৰ্টিং ASDMA হৈ গ'ল আপোনালোকৰ কেতিয়াবা জৱানসকলেও আহে চ' এই সকলোখিনি আপোনালোকে সেইবোৰ এড কৰিব লাগিব এটা ডিটেইলত সেই ছেকেণ্ড পেৰাগ্ৰাফটো আপোনালোকে কমপ্লিট কৰিব লাগিব ঠিক আছে দেন comes the last paragraph which is the conclusion part okay মই যেনেকে কৈছিলো কনক্লুজনটো এটা ফিউচাৰিষ্টিক ভিউত আপোনালোকে দেখাব লাগিব তো ইয়াত সদায় কিবা কম্পেনচেশ্যন হৈ গ'ল ঠিক আছে কিছুমান অথৰিটিয়ে যেনিবা ষ্টেটমেণ্ট দিলে হা যেতিয়া ৰিচেণ্টলি আমি দেখা পাইছিলো ওড়িশা এটা ট্ৰেইন এক্সিডেণ্ট হৈছিলে তো তাতে বহুতখিনি ষ্টেটমেণ্ট আমাৰ ৰেলৱে মিনিষ্টাৰে দিছিলে কেনেকে কম্পেনচেশ্যন দিয়া হ'ব বা কেনেধৰণৰ ইনিচিয়েটিভ আৰু লোৱা যাব য'তে ফিউচাৰত এনেকুৱা ইনচিডেণ্ট আৰু নহয় সেই সকলোবোৰ কিছুমান ষ্টেটমেণ্ট দিও আপোনালোকে সেই এণ্ডিংটো কৰিব পাৰে অ'কে ফাইন সকলো বুজিছে এইখিনি ষ্ট্ৰাকচাৰিংটো আমি ফাৰ্ষ্ট চালো আমি ইন্ট্ৰডাকশ্যন কেনেকে লিখিব লাগে কি ৰুলছ ফ'ল' কৰিব লাগে দেন আমি চালো আজি ষ্ট্ৰাকচাৰিংটো কেনেকে এটা ৰিপৰ্ট ধুনীয়াকে ষ্ট্ৰাকচাৰ কৰিব লাগে অ'কে আৰু যিহেতু আজি আমি কৈছিলো কি আমি এটা PYQ কৰিম অ'কে চ' JAA 2022 চনৰ যোনটো কুৱেশ্যন আহিছিলে ৰিপৰ্ট ৰাইটিঙত অ'কে চ' ইয়াত তিনিটা টপিক দিছিলে য'তে আপোনালোকৰ এনি ওৱান লিখিব লাগে বাট আমি তিনিটাই কৰিম কিন্তু আজি যিহেতু ফাৰ্ষ্ট ক্লাছ আমি ফাৰ্ষ্ট টপিকটো ল'ম ঠিক আছে ৱাটাৰ লগিং অ'কে চ' আপোনালোকে গম পায় এখন নৰ্মেল ৰিপৰ্ট সকলোৱে লিখিব পাৰে ৰাইট চ' এজ এ এছপিৰেণ্ট ত' আপোনালোকে কেনেকে সেই বাকীখিনিতকে ষ্টেণ্ড আউট কৰিব পাৰে চ' কিছুমান ভেলু এডিশ্যন এটা ৰিপৰ্টত এড কৰিলে ডেফিনেটলি আপোনালোকে হেল্প কৰিব এটা নৰ্মেল ৰিপৰ্টত চবেই লিখিব পাৰিব অ'কে চ' কেনেকে আমি ভেলু এডিশ্যন কৰিব পাৰিম আমি ইয়াতে অলপমান ব্ৰেইন ষ্টৰ্মিং কৰোঁ আহক ত' ৱাটাৰ লগিং মানে সকলোৱে বুজি পাইছে কি হয় আমি গুৱাহাটী থাকিলে দেখা পাওঁৱেই আমি বৰষুণৰ বতৰত বহুত ধৰণৰ আৰ্বান ফ্লাডছ হৈ যায় ত' ইয়াত আমি কেনেধৰণৰ কি যিহেতু আমি এক্সপিৰিয়েণ্ট হিচাপে বহুতকে কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰে বহুতে কিছুমান ৰুলছ ৰেগুলেশ্যন ঠিক আছে এই সকলোবোৰ আমি পঢ়ি আহি আছো ত' আমি সেইবোৰ ইণ্টিগ্ৰেট কৰিব পাৰোঁ ঠিক আছে কিছুমান টেকন'লজি এতিয়া কেনেকে ইউজ কৰিছে অ'কে চ' সেইবিলাক বস্তু আমি কেনেকে ইয়াত এড কৰিব পাৰোঁ ত' ৱাটাৰ লগিংটো একচুৱেলি কেনেকে আমি এড কৰিব পাৰিম যে কিছুমান লজ আছে ৰাইট কিছুমান ল আমি এড কৰি দিব পাৰিম এজ এ ভেলু এডিশ্যন কিছুমান টেকন'লজি কেনেকে আমি ইণ্টিগ্ৰেট কৰিছে ৰাইট বা তোমালোকৰ কিছুমান ষ্টেপছ গভৰ্ণমেণ্টৰ ষ্টেপছ বা কিছুমান মিছন হৈ গ'ল
স্কিমছ হৈ গ'ল কিছুমান, ৰাইট? কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন নতুনকৈ আহিছে, ৰাইট? যেনেকৈ এতিয়া আমি যদি চাওঁ ৱাটাৰ লগিং, যিহেতু ফ্লাড প্ৰব্লেম এটাই হয়, চ' লজ ইয়াত কি আছে, বা ইয়াত তোমালোকৰ টেক ইউজ কৰিছে। এতিয়া আমি দেখা পাইছোঁ কি টেকনলজি ক্ষেত্ৰত আৰ্বান ফ্লাডছৰ কাৰণে আমাৰ কি ইউজ কৰিছে, লিডাৰ টেকনলজি ইউজ কৰিছে, ৰাইট? আৰু তোমালোকৰ গম পাইছা চাগে NRSCয়ে আমাৰ এটা ফ্লাড জোনিং এটলাছ এখনো ক্ৰিয়েট কৰি আছে, ৰাইট? স্কিমৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ এড কৰিব পাম, যেনেকে ৱেটলেণ্ড আমাৰ বনাব লগাই, ৰাইট? ৱেটলেণ্ডৰ কাৰণে আমি কি কৰি আছো, অমৃত সৰোবৰো আমি এড কৰিছো, অমৃত সৰোবৰ, ৰাইট? দেন গভৰ্ণমেণ্টে কি ষ্টেপছ লৈছে, গভৰ্ণমেণ্টে যিহেতু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কাৰণেও বহুত ৰুলছ ওলাইছে, বিল্ডিং কোডছ ওলাইছে, ত' সেইবিলাক বস্তু আমি এড কৰিব পাৰোঁ, ৰাইট? ৰুলছৰ ক্ষেত্ৰত তোমালোকৰ ৱেষ্ট মেনেজমেণ্ট ৰুল, বেন অন ছিংগল প্লাষ্টিক, এই সকলোবোৰ বস্তুৱে যিহেতু ড্ৰেইনেজবোৰ বন্ধ কৰি দিয়ে, যোনটো কাৰণে আমাৰ ৱাটাৰ লগিংটো বাঢ়ি যায়, ত' সেইবিলাক বস্তু তোমালোকে এইবিলাক ইয়াত ইণ্টিগ্ৰেট কৰিলে ডেফিনেটলি এটা ধুনীয়া ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব পৰা যাব, ৰাইট? হয়নে নহয়, ৰাইট? চ' এতিয়া আমি চাম কেনেধৰণে এই সকলো বস্তু আমি এটা ৰিপৰ্টত এড কৰিছোঁ। ইয়াত মই যিহেতু আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিল কি ৱাটাৰ লগিং, ৰাইট? ৱাটাৰ লগিঙৰ কাৰণে আমাক এটা মই টাইটেল দিলোঁ, ৰেইন ইনডিউচ ৱাটাৰ লগিং ব্ৰিংছ চিটি টু এ হল্ট, অ'কে, বাই এ কৰেছপণ্ডেণ্ট, ঠিক আছে? কুৱেশ্যনটো তোমালোকে যদি চোৱা, কুৱেশ্যনত কি কৈছিলে, প্ৰিপেয়াৰ ৰিপৰ্ট এজ এ কৰেছপণ্ডেণ্ট, অ'কে, এজ এ কৰেছপণ্ডেণ্ট। চ' সেইকাৰণে আমি কি কৰিছোঁ, বাই লাইনত কোনো ধৰণৰ নাম দিয়া নাই, বাই কৰেছপণ্ডেণ্ট বুলি আমি এড কৰিছোঁ, ঠিক আছে? আমি এটা ডেট দিলোঁ, জুন 20 গুৱাহাটী, ঠিক আছে? ইয়াত ফাৰ্ষ্ট পেৰাগ্ৰাফত এটা ইন্ট্ৰডাকশ্যন যিহেতু আমি দিব লাগে বুলি কৈছিলোঁ, ত' ইয়াত কি হৈছিল একচুৱেলি, ৰেইনফলৰ কাৰণে হৈছিলে, incessant rainfall caused severe waterlogging, okay, in several parts of the Guwahati. ইয়াত আমি এড্ৰেছ কৰিলোঁ কিহৰ কাৰণে হৈছিলে ৱাটাৰ লগিংটো, হোৱাইটো আমি ইয়াত এড্ৰেছ কৰিলোঁ, ৰাইট? লো লাইং এৰিয়াজ লাইক অনিল নগৰ, নবীন নগৰ, চান্দমাৰী এণ্ড Zoo Road, Tiniali were completely submerged, leading to traffic chaos and hardship for residents. So ইয়াত আমি কি এড্ৰেছ কৰিলোঁ, where did it happen? Okay, বুজি পাইছে সকলোৱে? Then the district administration Kamrup in coordination with GMC, GMDA, ASDMA and traffic police took emergency measures to tackle the situation. ইয়াত আমি এড্ৰেছ কৰিলোঁ কোন অথৰিটিবোৰ জড়িত হৈ আছিল, right? Then pumps were installed, কি initiative ললে, pumps were installed, drains were cleared and rescue teams were deployed as per the ASDMA 2022 flood preparedness guideline. এইটো এটা তোমালোকৰ ভ্যালু এডিশন হৈ গ'ল, যিহেতু আমি জানো আৰবান ফ্লাডছৰ কাৰণে কিছুমান গাইডলাইনছ দি থৈছে আমাৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ফালৰ পৰা। চ' এইখিনি গাইডলাইনছৰ থ্ৰু দি তেওঁলোকে ৱৰ্ক কৰিছিল বুলি আমি সেইটো জনাই দিছো, right? Then second, despite these efforts, recurring issues were such as drainage siltation, encroachment near Deepor Bill, যিহেতু ৰিসেন্টলি কিছুমান আমাৰ এনক্ৰোচমেন্ট ইস্যু হৈছিলে, সো ইয়াত এটা আমি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভ্যালু এড কৰি দিছো। দেন ইনডিসক্ৰিমিনেট ৱেষ্ট ডাম্পিং কন্টিনিউ টু worsen the problem, ৰাইট? ইয়াত আপোনালোকে কিছুমান ৱেষ্ট ৰুলছ, মেনেজমেণ্ট ৰুলছ এইবিলাকো আপোনালোকে ইন্টিগ্ৰেট কৰিব পাৰে, আৰু কিবা আপোনালোকৰ ফালৰ পৰাও যদি কিছুমান এডিশ্যন আছে আপোনালোকে কমেণ্ট ছেকশ্যনতো ইভেন আমাক জনাব পাৰে, ঠিক আছে? দেন strengthening the flood management, the administration is planning to adopt LiDAR-based flood mapping. মই যিহেতু কৈছিলো আমি ইয়াত টেকনলজি ইন্টিগ্ৰেশনটো আমি ইয়াত এড কৰি দিছো। দেন ইছৰোৱে আমাৰ এটা ফ্লাড জোনিং হেজাৰ্ড এটলাছো বনাই আছে, সেইটো NRSCয়ে কৰি আছে, অ'কে? দেন আমি জানো কি আমাৰ গুৱাহাটী চিটিত এতিয়া ত্ৰিপুৰা মডেলটো ইউজ কৰিব গৈ আছে, which is কি হয়, এটা ৰিয়েল টাইম মনিটৰিং এণ্ড কমিউনিটি এলাৰ্ট চিষ্টেম হয়, ঠিক আছে? এই সকলোখিনিয়ে আমাক ৱাটাৰ লগিঙৰ ক্ষেত্ৰত হেল্প কৰিব, ৰাইট?
So last paragraph মই যেহেতু কৈছিলো conclusion কি দিব লাগিব এটা futuristic view দিব লাগিব, right? So citizens have called for long term planning and strict anti encroachment actions like Assam এতিয়া যেহেতু encroachmentor ক্ষেত্ৰত গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আন্ডাৰত, হা, তো আপোনালোকে জানে হয়তো হেৰিটেজ বেল্ট এণ্ড ব্লক ইন্ট্ৰডিউচ কৰিছে, দেন ট্ৰাইবেল বেল্ট এণ্ড ব্লক, ৰাইট? ঠিক তেনেদৰে ৱেটলেণ্ড কিছুমানৰ কাৰণেও আসাম ৱেটলেণ্ড আৰ্বান ৱাটাৰ বডি ৰিজুভিনেশ্যন এক্ট এখনো আছে। চ' সেইটোও আপোনালোকে ইয়াত এড কৰিব পাৰে, যিহেতু ৱেটলেণ্ডখিনি এৰিয়াটো মানুহখিনি এনক্ৰচমেণ্ট কৰিছে, সেইবিলাকৰ পৰাও তেওঁলোকক আঁতৰাই দিলে ডেফিনেটলি ৱাটাৰ লগিং ইছ্যুটো আমাৰ হেল্প হ'ব। চ' সেইবিলাক বস্তু আপোনালোকে এড কৰিব পাৰে। দেন ৰেগুলাৰ মেইনটেনেঞ্চ টু মেক গুৱাহাটী ফ্লাড ৰেজিলেণ্ট ইন দ্য ফিউচাৰ। অ'কে, চ' এনেকে আপোনালোকে এখন ৰিপৰ্ট এণ্ডিংটো আপোনালোকে এনেকে লিখিব লাগিব, য'ত এটা ফিউচাৰিষ্টিক ভিউ দিছে, লং টাৰ্ম প্লেনিঙৰ আমি যিহেতু আশা কৰিছোঁ, সেইখিনি বস্তু আপোনালোকে ইয়াত দেখাব লাগিব। ঠিক আছে, চ' আজি ক্লাছটো ইয়াতে আমি শেষ কৰিম, যিহেতু আজি আমাৰ ফাৰ্ষ্ট ক্লাছ আছিল। মই যিহেতু কৈছিলো আমি এটা ইনিচিয়েটিভ নতুনকে লৈ আহিছো লুচেণ্ট IS-ৰ ফালৰ পৰা, আৰু ডেফিনেটলি আপোনালোকৰ যদি ভাল লাগিলে ডু লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, আৰু আমাক কমেণ্ট ছেকশ্যনত জনাব, আৰু আপোনালোকে যদি কিছুমান এডিশ্যন আৰু কৰিব পাৰে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। আৰু নেক্সট ক্লাছবিলাকত আমি কি কৰিম, JAA যোনটো আৰু দুটা কুৱেশ্যনছ আমাৰ থাকি গৈছে সেইটো কৰিম, তাৰ লগতে লাষ্ট 1 year আৰু লাষ্ট 1 or 2 yearsৰ যিখিনি আমাৰ ইংলিছৰ ৰিপৰ্ট ৰাইটিঙৰ কুৱেশ্যনছ APSCয়ে আমাক দিছে সেইখিনিও আমি কৰিম, আৰু আমি আপোনালোকৰ মাজত এইখিনি ছল্ভ কৰি যাতে আপোনালোকৰ JAA এক্সামৰ কাৰণে আপোনালোকে ধুনীয়াকৈ প্ৰিপেয়াৰ হ'ব পাৰে। আৰু এইবিলাক ভেলু এডিশ্যন কৰিলে ডেফিনেটলি মই ভাবোঁ আপোনালোকৰ ৰিপৰ্টটো বাকী এক্সপিৰিয়েণ্টতকৈ ষ্টেণ্ড আউট কৰিব। ঠিক আছে, ত' আজিৰ কাৰণে ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।